এনেদৰে আজি পোনপ্ৰথমে বন্তি প্ৰজ্বলন কৰা হ'ল। বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন কৰি দিলে আৰু এতিয়া আমাৰ এলুমিনি মিটৰ কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ লগত আজি বহুত গণ্যমান্য ব্যক্তি বা সফল ব্যক্তিও আছে। মই যিমান পাৰোঁ হেৰি কৰাৰ চেষ্টা কৰিম, ইণ্টাৰভিউ লোৱাৰ চেষ্টা কৰিম। আৰু এই ছাৰজন আছিল এতিয়া গোৱালপাৰা ল' কলেজৰ প্ৰফেচাৰ হৈ আছে আৰু কটতো কাম কৰি আছে ন ছাৰ? আচ্ছা। নমস্কাৰ, মই সঞ্জয় শৰ্মা। মই এই গোৱালপাৰা কলেজত 99ৰ পৰা 2001লৈকে মই ইয়াত কৰিছোঁ। মই পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ মেজৰ আছিলে। ভাল লাগিছে, আজি বহুত দিন মূৰত আমাৰ এলুমিনি মিট হৈছে। চবকে লগ পাইছোঁ। তো আজি আমাৰ এই এলুমিনি মিটৰ এজন মুখ্য মানুহ আমাৰ কপিল দা সকলোৱে চিনিয়ে পায়, ACS পাইছে এইবাৰ কপিল দা। তো কপিল দা আপোনাৰ পষ্টিংটো ক'ত হৈছে? মোৰ পষ্টিং ধুবুৰীত হৈছে এজ এ এছিষ্টেণ্ট কমিছনাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট হিচাপত। আচ্ছা। তাতে পষ্টিং হৈছে, মই তাতে আছিলোঁ। কালি ৰাতি আহি পালোঁ আৰু ভালে লাগিলে আহি। আজি কোনো প্ৰশাসনৰ বিষয় হিচাপে নহয়, এজ এ ফৰ্মাৰ ষ্টুডেণ্ট হিচাপে, এক্স ষ্টুডেণ্ট হিচাপে কেনেকুৱা লাগিছে আহি? এক্স ষ্টুডেণ্ট বুলি নকওঁ, ইয়াৰে হয়, এটা ফেমিলি হয়। আমি এই ফেমিলিতে থাকিব লাগে। তো এই ফেমিলি এটা সৰু কণ্ট্ৰিবিউশ্যন কৰি ইয়াতে আহিব খুজিছোঁ, যাতে মানুহবিলাক আমি লগ পাওঁ আৰু সেই এলুমিনি মিটৰ কোনো গৰিমাটো আমি স্থাপন কৰিব খোজোঁ। তাৰ বাবে অশেষ ধন্যবাদ দিলোঁ ইহঁতৰ, আমাৰ ছাৰ বাইদেউহঁতে যোনে ইমান কষ্ট মনেৰে এইখিনি ওলাইছে, আজি কৰিছে, ইমান ধুনীয়া কৰিছে। আৰু আমাৰ লগৰবিলাক, তেওঁলোককো লগ পাইছোঁ, বহুত ভাল লাগিছে। আৰু আগৰ বেটছৰো লগ পাইছোঁ, ছাৰহঁতকো লগ পাইছোঁ। তো এইটো এটা বহুত গৌৰৱিত হৈ আছোঁ আজি। আৰু এই এলুমিনি মিট যাতে এনেকুৱা হৈ থাকে প্ৰতি বছৰে, তাৰে কামনা কৰিছোঁ। আচ্ছা কপিল দা, আপোনাক মই এটা ৰিকুৱেষ্ট কৰিম, ৰাখিবনে? হয়। আপুনি যদি পাৰে সময় উলিয়াই, আপুনি জানো আপুনি ব্যস্ত, আমাৰ গাঁৱত এদিন আহি অলপ মটিভেট কৰিব লাগে। নিশ্চয় আহিব? মটিভেট বোলাটো বস্তু নহয়, বাট আহিম, গাঁওখন চাম, কোন কেনেকুৱা কি আছে, তেওঁলোকৰ লগত কথা পাতিম আৰু কথা বতৰা পাতিম আৰু সেইটোৱে। আমাৰ গাঁৱৰো বহুতে চেষ্টা চলাই আছে। তো আপুনি আহি অলপ দিহা পৰামৰ্শ দিব, আশা ৰাখিলোঁ এইটোৱে আৰু। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকলৰ অনুৰোধ, আমি এতিয়া প্ৰগ্ৰেমটো আৰম্ভ কৰিম। যিহেতুকে আমি জানো আমাৰ দেৰি হৈ গৈছে, চবেই আমি নিজৰ আসনত বহি আমাৰ এই প্ৰগ্ৰেমটো আৰম্ভ কৰিবলৈ আমি ওলাইছোঁ। সেইসকল ব্যক্তি মোৰ আজি অলপ মোৰ নিজৰ ফালৰ পৰা উল্লেখ সুধিছোঁ। তেওঁ এজন মৃগেন দাস। তেওঁ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা আমাৰ গোৱালপাৰা কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা ওলাই গৈছে 1962 ফাৰ্ষ্ট বেচ। মৃগেন দাস ফাৰ্ষ্ট বেচ। তেওঁ গোৱালপাৰা কলেজৰ পৰা ৰাজনীতি বিজ্ঞানৰ পৰা পঢ়ি টপাৰ আছিলে গুৱাহাটী ইউনিভাৰ্চিটিত। পিছত গৈ তেওঁ টপাৰ হ'ল গুৱাহাটী ইউনিভাৰ্চিটি MA টপাৰ, তাৰপিছত তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত প্ৰফেচাৰ হ'ল, HOD হ'ল, তাৰপিছত ৰিটায়াৰ্ড কৰিলে। তাৰপিছত তেজেন্দ্ৰ চন্দ্ৰ নাথ ছাৰ, তাৰপিছত ৰফিক জামান ছাৰ, এইখিনি আমি পুৰণা পাইছিলোঁ। তেওঁ তেজেন্দ্ৰ চন্দ্ৰ নাথ ছাৰে মোক ক'লে, মোৰ দেউতা অযোধ্যাৰাম দাসৰ ইয়াৰ পৰা ওলাই গ'লে, সেইখিনি সময়ত তেওঁ ইউনিভাৰ্চিটিটো ভাল ৰিজাল্ট কৰি অহা। তাৰপিছত তুৰা কলেজত তেওঁ প্ৰফেচাৰ থাকিলে, কটনত আহিলে, তাৰপিছত আকৌ MLA হ'ল। তাৰপিছত তেওঁ কি কৰিলে, অধ্যক্ষ হৈ ৰিটায়াৰ কৰিলে। তেওঁ এজন আছিলে সেইটো সময়ত পুৰণা, তেওঁ ফাৰ্ষ্ট বেচৰে পালোঁ 1960তে ওলাই যোৱা, এই একেলগে ঠিক আগে পিছে। ঠিক তেনেকে তাৰপিছত এইবিলাক আমাৰ ব্যক্তি ওলাই গৈছে। লগতে মই কেইজনমানৰ নাম উনুকিয়াম, চবৰে নাম উনুকিয়াটো পচিবল নহয়, যিবিলাকে আমাৰ ভাল কাম কৰি আছে আৰু ভৱিষ্যতে কৰিব। চবেই আমাৰ প্ৰিয়, চবেই সমাজত কৰি আছে। এনেকে কৈছে এতিয়াৰ দিনত, আজিৰ ডেটত কিছুমান মানুহ খুব ভাল কাম কৰি আছে। এজন ছোৱালী আছে, জানা তোমালোকে গম নাপাবা, আমি পঢ়োৱা ষ্টুডেণ্ট জেৰিফা আহমেদ। আজি তেওঁ জেৰিফা আহমেদক আমি আনিব চেষ্টা কৰি আছো। তেওঁ USA ভাৰ্জিনিয়া টেক্স ইউনিভাৰ্চিটিত PhD কৰি আছে। আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা পাছ কৰিছে। USA ভাৰ্জিনিয়া টেক্স ইউনিভাৰ্চিটি PhD কৰি আছে, তাত MA কৰি আজি আমি পঢ়াই যোৱা ষ্টুডেণ্ট জেৰিফা আহমেদ। তেওঁ আছে কৌস্তভমণি বৈশ্য, তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ জাৰ্নেলিজিম, তাৰ পৰা তেওঁ পাছ কৰে। আৰু এনেকৈ মাজে মাজে আমাৰ সম্বৰ্ধনা পৰ্ব চলি আছিল আৰু প্ৰিন্সিপাল ছাৰক এয়া সম্বৰ্ধনা জনাই থকা হৈছে। Next, I would like to request Manas Das to please come over and felicitate Rafik Jaman. আৰু এতিয়া সম্বৰ্ধনা জনোৱা হ'ব ৰফিক জামান ছাৰ ডাঙৰীয়াক। ৰফিক জামান ছাৰ ডাঙৰীয়া এটা সময়ত গোৱালপাৰা কলেজৰ ষ্টুডেণ্ট আছিল, তথা পৰৱৰ্তী সময়ত তেওঁ গোৱালপাৰা কলেজৰ পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্টো হৈছিল।
ব্ৰেণ্ডৰ য'ত মানে আপোনাৰ অতি ইজিলি আমাৰ অলৰেডি বহুত মানে ষ্টেটছৰ পৰা ইউকেৰ পৰা এইবিলাকৰ পৰা কমিউনিকেটো কৰিছে আৰু ঠিক তেনেকৈ আমি এতিয়া এটা চিভিল চাৰ্ভিচ প্ৰিপাৰেটৰী ৱৰ্কশ্বপৰো কাম কৰি আছোঁ য'ত আৰু এই মেমেণ্ট'সমূহ মানে বাহিৰত এনেকৈ ধুনীয়াকৈ সজাই ৰখা হৈছে বহুত মেমেণ্ট' আছে ইয়াতে আৰু এইসমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব ময়ো বাৰু ইয়াৰে এখন পাম বুলি আশা কৰিছোঁ আৰু এও আছিল জলেশ্বৰ সমষ্টিৰ বিধায়ক তেওঁ এটা সময়ত আমাৰ গোৱালপাৰা কলেজৰ পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টত অধ্যয়ন কৰিছিল আজি তেওঁ গেষ্ট হিচাপে আহিছে আৰু লগত চাব পাৰিছে বডিগাৰ্ডো লৈ আহিছে হাজাৰ হ'লে MLA বুলি কথা ন মাননীয় সূৰ্য আফতাবুদ্দিন মোল্লা ডাঙৰীয়া আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জয়ন্ত ব্ৰহ্ম ছাৰক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ আসন গ্ৰহণ পৰ্বৰ পিছত আমি এতিয়া অন্তৰংগ আলাপ তেওঁ কেতিয়াবা পইচাৰ কাৰণে খুব জোৰ দিছে ফিজটো নিদিলে খুব বেয়া কৰি গৈছে ফিজটো দিবই লাগে বোলে সেই নামটো এইকাৰণে একদম মনত পুৰা আছে সেইদিনা এখন কলেজত আহি প্ৰথমতে ইছমাইলৰ কথা বুজিছোঁ যে তেখেত আছে নে নাই তেতিয়া মোক ছাৰহঁতে জনা যে ৰিটায়াৰ কৰিছে যিকিয়ে নহওক সেই দিনৰ কথা মনত পৰে গতিকে আজি মানে বয়সৰ লগে লগে বহুত কথাই মনত পৰে আজি কিছুদিন আগত মোৰ ইউনিভাৰ্চিটিৰ বন্ধু এজন দিগন্ত ভাগৱত তেওঁ খুব ভাল গায়ক আৰু তেওঁ নগাঁও হায়াৰ ছেকেণ্ডেৰীৰ পৰা প্ৰিন্সিপাল হৈ ৰিটায়াৰ কৰিছে আৰু এজন আছিল নাজিমুদ্দিন মেমেণ্ট' প্ৰদান কৰিব দিলীপ কুমাৰ নাথ ছাৰে ৱাছিম আকৰাম ছাৰক মেমেণ্ট' প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ শ্ৰদ্ধাৰ আফতাবুদ্দিন মোল্লা ছাৰক আচলতে মই কোন বেটছৰ ক'বৰ কাৰণে অলপ অসুবিধা হৈছে গোহালপাৰা কলেজত এতিয়াও পাৰিলে বেটছত থাকিব মন মই সাধাৰণতে গোৱালপাৰাত থাকোঁ যদিও মোৰ পৰিয়াল ইয়াত থাকে কিন্তু মই গুৱাহাটীত থাকোঁ মাজে সময়ে আহি থাকোঁ ইয়াত ৰবিবাৰে প্ৰায় থাকোঁ শ্ৰদ্ধাৰ এই সময়ৰ আমাৰ অধ্যক্ষ মহোদয় সুভাষ বৰ্মন ছাৰক লগ পাই থাকোঁ তেখেতে ফুলগছত ফুটি থাকিলেও পানীতে থাকিলেও কেতিয়াবা চাব আহোঁ আৰু ইয়াৰ আগৰ আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰ সিদ্ধিনাথ শৰ্মা ছাৰ ডক্টৰ সিদ্ধিনাথ শৰ্মা তেখেতৰ ঘৰৰ ওচৰতে মোৰ ঘৰ গতিকে গোৱালপাৰা কলেজৰ কোনটো অডিটৰিয়ামত কেইখন ফেন লাগিল কোনটো ডিপাৰ্টমেণ্টত কোন শিক্ষক নতুনকৈ নিযুক্তি হ'ল অলমষ্ট মই গম পাই থাকোঁ সেইকাৰণে ভাবোঁ যে মই এতিয়াও বেটছ লেখোঁতে হাতখন কঁপিছে এতিয়াই লিখি দিওঁ নেকি বেটছ বুলি যিখিনি মই গোৱালপাৰা কলেজত সোমাইছিলোঁ 92 গোৱালপাৰা কলেজত হায়াৰ ছেকেণ্ডেৰীত সোমাইছিলোঁ পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্ট কাহানিও নাছিলোঁ আচলতে মই ইকো ষ্টেটিষ্টিক্স মেথছৰ ষ্টুডেণ্ট কিন্তু সেই সময়ত ছোৱালী এগৰাকী ভাল লাগিলে ক্লাছমেট এগৰাকী তাই পলিটিকেল ছায়েন্স আছিলে চ' মইও সেইকাৰণে ফ'ৰ্থ ছাবজেক্ট হিচাপে পলিটিকেল ছায়েন্সৰ ক্লাছ কৰা কৰিলোঁ আৰু প্ৰথম ক্লাছটো হৈছিলে আমাৰ অডিটৰিয়ামত সেইদিনাখন মোৰ মনত আছে এতিয়া নাই তেখেত প্ৰয়াত শ্ৰদ্ধাৰ বীৰেন্দ্ৰনাথ চৌধুৰী ছাৰ তো এটা মস্ত অমানুষ কালি দেউতাৰে মোৰ অফিচত আহিছে চ' পলিটিকেল ছায়েন্সৰ প্ৰথম ক্লাছৰ আৰম্ভণি আছিল তেনেকৈ যিখিনি হওক আৰু লগতে এই স্মৃতি পথখন উদ্বোধনৰ কাৰণে আমাৰ মঞ্চত থকা সৌদ্য আফতাবুদ্দিন মোল্লা ছাৰ তাৰপিছত আমাৰ তেজেন্দ্ৰ নাথ ছাৰ আৰু অভিজ্ঞান ছাৰ আৰু জয়ন্ত বৰ্মা আৰু লগতে ময়ো সহযোগ কৰিছোঁ শিক্ষক নাছিলে আমি কিন্তু গজমজিৰ এটা ৰাজনৈতিক মানে ডিপাৰ্টমেণ্ট পাইছোঁ পলিটিকেল ছায়েন্সৰ আৰু জয়ন্ত ছাৰৰ চাকৰি জীৱন মানে মোৰ মনত আছে কাৰণ মোৰ কলেজৰ জীৱন আমাৰ আৰ্টিকেল 19 ফ্ৰীডম অফ স্পীচ আমাৰ মহাপুৰুষহঁতে বহুত টাইম ল'লে নহয় জানো তাৰপিছত মই ভাবিলোঁ এইটো ৰখোৱা কেনেকৈ যায় তো দেখিলোঁ আৰ্টিকেল 21 কিন্তু তাক প্ৰটেকশ্যন দিয়া আছে উপায় নাই একো কৰিব নোৱাৰোঁ আহি পেলাই ৰিকুৱেষ্ট কৰিলোঁ
মাই পইণ্ট ইজ ময়ো বেছি টাইম নলওঁ ফ্ৰীডম অফ স্পীচ আছে আৰু থেংক ইউ ছ' মাছ ছাৰ যুৱ ছাৰ জয়ন্ত ছাৰ থেংক ইউ ছ' মাছ আপোনালোকে এইখিনি অৰ্গেনাইজ কৰিছে আৰু যোনে যোনে আহিছে ফ্ৰম অল আৰ দেৱজিৎ শংকৰ আমিনুৰ আৰু ইউৰ লাভলি পিপুল আৰু দেৱজিৎ চ' কলেজত কি পঢ়িছোঁ নপঢ়িছোঁ নাজানো বাট ভাল মানুহ লগ পাইছোঁ আৰু এতিয়া চবেই নিজৰ লাইফত কম বেছি পৰিমাণে কোনোবা এজনে কৈছিলে যে হিউমেনিটিটো আৰ্ণ কৰাটো বহুত ইম্পৰ্টেণ্ট সেইটো এটা ইম্পৰ্টেণ্ট আল্টিমেটলি উই উইল নট টেক মাছ ইন আৱাৰ লাইফ চ' আই উইচ অল দ্য বেষ্ট আমাৰ চবৰ ফালৰ পৰা অল দ্য বেষ্ট আৰু ছাৰ কৰিব আৰু আমি আছোঁ আৰু যোন আমাতকৈ বেছি ইণ্টেলিজেণ্ট ইটছ অ'কে আমি আৰু চেষ্টা কৰিম আমাক এডমিশ্যন দিলে